তো গাইজ ওয়েলকাম টু নিউ ব্লগ। আৰু অহাকালি মই গৈ আছোঁ গুজৰাটলৈকে। আৰু আজি অলপমান মানে গুজৰাটত যাবৰ কাৰণে কি লাগে ড্ৰেছ পাতি অলপমান মানে বজাৰ কৰি আহোঁ। ইফালে আছে চাইকেলখন, এতিয়া চাইকেল লগত গৈ আছোঁ বঢ়িয়াকৈ। আৰু ইফালে নাজাৰা চাওক না, এতিয়া কি বঢ়িয়াকৈ ৰ'দ দিছে। আৰু আজি বতাহ মাৰা নাই, বহুত গৰম লাগিছে। যাওঁ এতিয়া ইয়াৰ পৰা এতিয়া চাইকেল মাৰি মাৰি যাব লাগিব। আৰু ভিউ চাওক না, মানে কেমেৰাটো অফ কৰিব ইচ্ছা যোৱা নাই। এতিয়া ব্ৰিজৰ ওপৰে ওপৰে গৈ আছোঁ আৰু এইটো যোনটোৰে মোবাইলটো কেমেৰা ভিডিঅ' কৰি আছোঁ। আৰু এতিয়া এইখিনিতো ফাৰ্ষ্ট আহিছিলে, আমি ইয়াতে আহিছিলোঁ মানে আমি। আৰু এতিয়া খুব সুন্দৰকৈ মানে গৈ আছোঁ এইটো আৰু বজাৰ কৰি মানে অলপমান জল্দিকৈ কৰা হ'ল। আৰু মানে বজাৰত মানে ভিডিঅ' কৰা নাই, মানে এই ভিডিঅ' কৰিলে মানে লাজ কৰে, এইটোৰ কাৰণে মানে ভিডিঅ' বনোৱা নাই। আৰু আমাৰ প্লেনিংটো মানে পটককৈ চেঞ্চেল হ'ল। যোৱাকালি মানে ট্ৰেইনত যাব লগা কথা আছিল, এতিয়া আৰু ফোন ক'লে মোক 6টা বজাত বোলে ফ্লাইট আছে, এতিয়া ফ্লাইটত জল্দিকৈ যাব লাগে। আৰু চাইকেলখন মানে ইয়াতে মানে থৈ দিয়া আছে। বজাৰ কৰাৰ সময়ত মানে ভিডিঅ' বনোৱা নাই, লাজ কৰে নাই, এইটো কাৰণে তো শ্ল'। আৰু চাইকেলত যি ডাঙৰকৈ তালা লগাই থৈ দিছে না, ইয়াতে চাব পাৰে। কোনে লৈ যাব পৰা নাই এতিয়া চাইকেল খুলিকে। আৰু মোৰ বন্ধুৰ অলপমান মানে মনটো বেয়া হৈ আছে, কি বা। তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। মানে এতিয়া বঢ়িয়াকৈ চাইকেল খেলি গৈ আছোঁ। ইফালে সূৰ্যদেৱ এটাও পাৱাৰ দি আছে, ইফালে ইমান বঢ়িয়াকৈ না হাৱাও মাৰি আছে, ৰ'দটো ইমান বেছি গৰমো লগা নাই। তো আপোনালোকে ইয়াৰ নেক্সট ভিডিঅ'টো অপেক্ষা কৰি থাকক। লগ পাই আছোঁ নেক্সট ব্লগলৈকে। তো আজিলৈকে বাই বাই।